নমস্কাৰ দীপানিতা গুড লাইফৰ আনটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু যেহেতু ভাদমাহ চলি আছে আজি সেইকাৰণে ভাদমহীয়া এখন শৰাই আগবঢ়াইছোঁ নামঘৰত আমাৰ ওচৰতে নামঘৰ আছে আমি 5 গৰাকী মিলি শৰাই দিছোঁ আৰু প্ৰত্যেককে নিজৰ কামবোৰ ভগাই লৈছোঁ আৰু কিছুমানে নাৰিকল কাটিছে তামোল কাটিছে কোনোবাই পাত গুটাইছে পিঠা খুন্দিছে সেইদৰে মই আৰু এগৰাকী আন্টিয়ে প্ৰসাদখিনি ধোৱাৰ দায়িত্ব লৈছোঁ আৰু প্ৰসাদখিনি ৰাতিপুৱা 4টা বজাতে তিয়ালোঁ এতিয়া ইতিমধ্যে হৈছে প্ৰসাদখিনি ধুবৰ কাৰণে এতিয়া প্ৰসাদখিনি ধুওঁ তাৰপিছত নামঘৰলৈ ওলাই নামঘৰলৈ আপোনালোককো লৈ যাম এয়া বুট মগু ধুব পৰা হৈয়ে গ'ল এইখিনি এতিয়া ধুই লওঁ সকলোখিনি কাম শেষ হোৱাৰ পিছত এয়া মই ওলালোঁ যাবলৈ এই গামোচাখনো লৈ লওঁ আমাৰ বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা অকণমান গ'লেই পায় মোৰ দেৰিয়ে হৈছে এতিয়া 11টা বাজিবই হ'ল তাৰপিছত এনেকৈ গামোচাখন জাপি লওঁ আৰু আমাৰ নামঘৰটো বৃহত্তৰ বতাগুলি বৰ নামঘৰ বুলি কয় আপোনালোকক আজি দেখুৱাম আমাৰ গোপিনীসকলে কেনেদৰে নাম কীৰ্তন কৰে নামঘৰ পাই গ'লোহি এয়া সকলো গোপিনী আহি বহি আছেহি ইতিমধ্যে শৰাই সজাবৰ কাৰণে যা যোগাৰ কৰিলেই এয়া ওপৰ ফালে মণিকূটটো আছে মণিকূটৰ সন্মুখতে শৰাই সজাব লৈছে এয়া আৰু আনফালে পায়স বনাবলৈ যোগাৰ কৰিছে এয়া ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ।